नायगिर फोथार थांना ना सारग्राफोरखौ होसो हमदों रावबो खारग'नो हायाखै बिटिआरनि ना बिफाननि गोख्रों नोजोर होनायाव बिदै गोनां ना बुथारनायनिफ्राय बिटिआरनि ना बिफाना 24/7 घन्टा गोख्रों नोजोर बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मनि गोख्रों खामानि मावनायजों ना बिफाना आसाम फिसारि एक्ट 1953 नि गेजेरजों गोख्रों नोजोर आरो संदाननाया सोलिगासिनो आरो गोबां जायगाफोरावनो बिदै गोनां ना सारग्राफोरखौ हमना साजा होनायखौबो नुनो मोनगासिनो दं। थिक बेबायदिनो फिन दिनै क'क्राझार नोगोरनि साखाथियाव थानाय गौरां दैसायाव ना सारग्राफोरखौ होसो हमदों बिटिआरनि ना बिफाना। फैगौ 15 जुलाइसिम बिटिआर ओनसोलाव बिदै गोनां ना हमनायनि गोख्रों बादा दं। जाय बिथांमोना सरकारनि फोसावनाय आयेनखौ मानिना सोलिया बिथांमोना 6 दान जेल लोगोसे नोगोद 5,000 रां जुरिमाना मोननो हागौ। जोंनि खौरांगिरिनि सिगाङाव फोरमायनाय बादिब्ला जायगानि ना एबा लकेल नानि बिबाङा खम जालांनायनि थाखाय बे गोख्रों राहाखौ लादों होनना फोसावदों बिटिआरनि ना बिफाननि सिएसडि नील दास बिथाङा। दानिया फैदो बिथाङा मा फोरमायदों आबुङै मिथिना लानि। আমি আজি ইয়াত গৌৰাং পাৰ্ট 1ত আছোঁ কোকৰাঝাৰ জিলাত। এইটো আমাৰ ৰেভিনিউ ফিচাৰিজ হয়। আমি ইতিমধ্যে ৰাইজক কেইবাবাৰো সজাগ কৰি দিছিলোঁ, এৱাৰনেছো পাতিছোঁ, মাইকিঙো কৰিছোঁ। এই সময়ছোৱা এপ্ৰিল 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে অসম মীন আইন মতে এই সময়ছোৱাত যিখিনি প্ৰাকৃতিক জলাশয় আছে নদী বিল আদি ইয়াত মাছ মৰাটো নিষেধ আৰু যিসকলে মাছ মাৰে আমি তেওঁলোকৰ শাস্তিৰ ব্যৱস্থা আছে। 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে আৰু 5,000 টকালৈকে ফাইন আছে। গতিকে কেইবাবাৰো আমি সজাগ কৰি দিয়াৰ পিছতো সতৰ্ক কৰি দিয়াৰ পিছতো এখেতক আজি আমি পাইছোঁ বৰ্মনক। আগতো ইয়াত আহিছিলোঁ আমি, সেইদিনা তেওঁলোকে পলাইছিলে, এজন আমি ধৰিছোঁ। গতিকে ৰাইজক আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ কি অন্ততঃ 15 জুলাইলৈকে যাতে নদী বিল আদিত কোনেও মাছ নামাৰে। এইটো আইনৰ কথাও নাই। আমি সদায় কৈ থাকোঁ কি আমাৰ থলুৱা মাছৰ উৎপাদন কমি আহিছে, লগতে কেইবাটাও প্ৰজাতিৰ মাছ ইতিমধ্যে আমাৰ মাজৰ পৰা নোহোৱা হৈছে, বিলুপ্তি হৈছে আৰু ইতিমধ্যে কেইবাটাও প্ৰজাতিৰ মাছ বিলুপ্তিৰ পথত। গতিকে এই সময়ছোৱাত যদি আমি পেটত কণী থকা মাছ ধৰোঁ বা একেবাৰে সৰু মাছখিনি ধৰি আমি খাওঁ তেতিয়াহ'লে মাছৰ বংশবৃদ্ধি তথা সংৰক্ষণত ই বহুত ক্ষতি কৰে। পুনৰবাৰ সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ BTCৰ মীন বিভাগৰ মাননীয় কাৰ্যবাহী সদস্য তেখেত শ্ৰীযুত ৰাকেশ ব্ৰহ্ম, তেখেতেও আমাক কঠোৰভাৱে সকীয়াই দিছে ৰাইজক। কেইবাবাৰো তেখেতে ফেচবুক লাইভতো কৈছে। আমাৰ প্ৰমোদ বড়ো ছাৰ বিটিআৰ চিফ তেখেতেও আমাক নিৰ্দেশনা দিছে যাতে মীন আইনখন আমি ভালকৈ মানি চলোঁ, সকলোৱে যাতে মানি চলে আৰু থলুৱা মাছৰ সংৰক্ষণত আমাক সকলোৱে সহায় সহযোগ কৰে। এইখিনিকে কৈ মই সকলোকে পুনৰ আহ্বান জনাইছোঁ অন্ততঃ 15 জুলাইলৈকে যাতে কোনেও প্ৰাকৃতিক জলাশয়ত মাছ নামাৰে। ধন্যবাদ। 15 জুলাইলৈকে চলিব, কণ্টিনিউ চলিব আৰু আমি যাকে মাছ মাৰি থকা অৱস্থাত পাওঁ তেওঁলোকক আমি থানাত চমজাই দিম। আমাক এই ক্ষেত্ৰত কোকৰাঝাৰ পুলিচ আৰক্ষী চকীয়ে সহায় কৰিছে আৰু তেওঁলোকে SP ছাৰেও আমাক ইতিমধ্যে কৈ আছে কি তেওঁলোকে আমাক সদায় সহযোগ কৰিব এই ক্ষেত্ৰত। গতিকে ৰাইজক আমি আইনৰ কথা কোৱা নাই, কোনো মানুহ যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে মই তেওঁলোকক সকীয়াই দিছোঁ, সতৰ্ক কৰিছোঁ, অনুৰোধ কৰিছোঁ এই সময়ছোৱাত 15 জুলাইলৈকে যাতে প্ৰাকৃতিক জলাশয়ত মাছ নামাৰে। কিমান ঠাইত অভিযান চলাব? আমি ইয়াত ডিপ্লাইত গৈছিলোঁ, ডিপ্লাইৰ পৰা মানুহ আনিছোঁ। আমি চাৰেশ্বৰ বিল ৰেভিনিউ ফিচাৰিজ চাৰেশ্বৰ বিলতো গৈছিলোঁ। গতিকে এইফালে আপোনাৰ গোসাইগাঁৱৰ ফালতো আমি কেইবাজনক পুলিচক চমজাই দিছোঁ। তাৰপিছতো কিছুমান মানুহে মাছ মাৰি আছে। গতিকে মই পুনৰ অনুৰোধ কৰিছোঁ যাতে এই কেইদিন মাছ নামাৰে। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव
BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।